নমস্কাৰ, মই আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম মই সেই ঠাইৰ ছোৱালী। মই সেই ঠাইৰ ছোৱালী, যি ঠাই আৰিমত্তৰ বিচৰণ ভূমি, যি ঠাইত আছিল ৰুদ্ৰ সিংহৰে বাহৰ। মই সেই ঠাইৰ ছোৱালী, য'ত প্ৰভাৱ আছে ভাৰতীয় ইতিহাসৰ, য'ত প্ৰভাৱ আছে জ্যোতিপ্ৰসাদৰ, বিষ্ণু ৰাভাৰ, হৰিবিলাস লম্বোদৰ, আনন্দ চন্দৰ। মই সেই ঠাইৰ ছোৱালী, যি ঠাইৰ ছোৱালীয়ে ভয় নকৰে ব্ৰিটিছলৈ, ভয় নকৰে মৰিবলৈ। মোৰ এক ইতিহাস আছে নুদুকা, য'ত নদীয়ে কথা কয় মাটিৰ মৰ্ম, জাতিৰ ধৰ্ম আমি ৰাখিম আঁকোৱালি। দেশ মাতৃয়ে যাক লয় আঁকোৱালি, মই গহপুৰীয়া ছোৱালী। ধন্যবাদ।